ওম শান্তি। 9 ছেপ্টেম্বৰ 2024 সাকাৰ মহাভাগ্যৰ সম্পূৰ্ণ হোৱাৰ কথা। মৰমৰ সন্তানসকল, যোগ বলেৰে বেয়া সংস্কাৰবোৰ পৰিৱৰ্তন কৰি ভাল সংস্কাৰ ধাৰণ কৰা। জ্ঞান আৰু পবিত্ৰতাৰ সংস্কাৰ হৈছে ভাল সংস্কাৰ। প্ৰশ্ন: তোমালোক সন্তানসকলৰ জন্মসিদ্ধ অধিকাৰ কোনটো? তোমালোকৰ এতিয়া কোনটো অনুভূতি হয়? উত্তৰ: তোমালোকৰ জন্মসিদ্ধ অধিকাৰ হৈছে মুক্তি আৰু জীৱন মুক্তি। তোমালোকৰ এতিয়া অনুভূতি হয় যে আমি পিতাৰ সৈতে ঘৰলৈ উভতি যাব লাগে। তোমালোকে জানা, পিতা আহিছে ভক্তিৰ ফল, মুক্তি আৰু জীৱন মুক্তি দিবলৈ। এতিয়া সকলো শান্তিধামলৈ যাব লাগে। সকলোকে নিজৰ ঘৰৰ দৰ্শন কৰাব লাগে। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. বেহদৰ সুখৰ উত্তৰাধিকাৰ প্ৰাপ্ত কৰিবলৈ মন, বচন, কৰ্ম পবিত্ৰ নিশ্চয় হ'ব লাগে। যোগ বলেৰে ভাল সংস্কাৰ ধাৰণ কৰিব লাগে। নিজক গুণৱান কৰি তুলিব লাগে। 2. সদায় আনন্দিত হৈ থাকিবৰ কাৰণে পিতাই নিতৌ যি বুঢ় কথা শুনাই সেয়া শুনিব লাগে আৰু আনকো শুনাব লাগে। কোনো কথাতে বিভ্ৰান্ত হ'ব নালাগে। যুক্তিৰে উত্তৰ দিব লাগে। লাজ কৰিব নালাগে। বৰদান: সুখস্বৰূপ হৈ প্ৰত্যেক আত্মা সুখ দেউতা, মাষ্টৰ সুখদাতা হোৱা। যিসকল সন্তানে সদায় যথাৰ্থ কৰ্ম কৰে তেওঁলোকে সেই কৰ্মৰ প্ৰত্যক্ষ ফল আনন্দ আৰু শক্তি প্ৰাপ্ত কৰে। তেওঁলোকৰ অন্তৰ সদায় প্ৰফুল্লিত হৈ থাকে। তেওঁলোকৰ সংকল্পতো দুখৰ লহৰ আহিব নোৱাৰে। সংগমযোগী ব্ৰাহ্মণ অৰ্থাৎ দুখৰ লেশমানো নাম চিহ্ন নাই, কিয়নো সুখদাতাৰ সন্তান। এনেহেন সুখদাতাৰ সন্তান নিজেও মাষ্টৰ সুখদাতা হ'ব। তেওঁলোকে সকলো আত্মাক সদায় সুখ দিব। তেওঁলোকে কেতিয়াও দুখ নিদিব আৰু নল'ব। শ্লোগান: মাষ্টৰ দাতা হৈ সহযোগ, স্নেহ আৰু সহানুভূতি দিয়া, এয়াই দয়াশীল আত্মাৰ চিন। ইচ্ছা মাত্ৰম অবিদ্যা স্থিতিৰ অনুভৱ কৰিবলৈ আৰু কৰাবলৈ আজিৰ অব্যক্ত সংকেত। ইচ্ছা মানে অশান্তি। ইচ্ছাই কেতিয়াও ভাল কৰি তুলিব নোৱাৰে, কিয়নো বিনাশী ইচ্ছা পূৰ্ণ হোৱাৰ লগে লগে সি আৰু অনেক ইচ্ছাৰ জন্ম দিয়ে। সেয়েহে ইচ্ছাৰ চক্ৰত মকৰা জালৰ দৰে আবদ্ধ হৈ যায়। ওলাব খুজিলেও ওলাব নোৱাৰে। গতিকে এই জালত আবদ্ধ হৈ থকা নিজৰ ভাতৃসকলক বিনাশী ইচ্ছা মাত্ৰম অবিদ্যা, বিনাশী ইচ্ছাৰ বিষয়ে অজ্ঞ কৰি তোলা। ওম শান্তি।